শ্ৰীমতী পাৰ্বতী বৰুৱা হস্তি বিশেষজ্ঞ বন্যপ্ৰাণী সংৰক্ষণ কৰ্মী দতাল হাতীক বশ কৰা গৌৰীপুৰৰ ৰাজকন্যা তেওঁ প্ৰয়াত প্ৰাকৃতিশ বৰুৱা আৰু বীণা বৰুৱাৰ সুযোগ্য কন্যা দেশৰ প্ৰথমগৰাকী মহিলা হাতী মাউত পাৰ্বতী বৰুৱা 5 দশক জুৰি শতাধিক হাতীৰ সৈতে বন্ধুত্ব গঢ়ি নিষ্ঠাৰে পৰিচৰ্যা কৰি আহিছে হস্তিকুলক পৰিৱেশ কৰ্মী হিচাপে আগবঢ়োৱা একনিষ্ঠ বৰঙণিৰ বাবেই 2024 চনত পদ্মশ্ৰী সন্মানেৰে তেখেতক বিভূষিত কৰিছে কেন্দ্ৰীয় চৰকাৰে 1989 চনত ৰাষ্ট্ৰসংঘৰ গ্লোবেল 500 ৰোল অফ অনাৰ সন্মানেৰে বিভূষিতা বহু পূৰ্বেই বিবিচিয়ে নিৰ্মাণ কৰিছিল তেখেতৰ জীৱন ভিত্তিক তথ্যচিত্ৰ The Queen of Elephant হাতী মানুহৰ সংঘাত নিৰসনৰ বাবে অহৰ্নিশে নিৰৱচ্ছিন্ন যুঁজ পাৰ্বতী বৰুৱাৰ আনে যোৱা বাটেৰে নগৈ উত্তৰ পুৰুষৰ বাবে উত্তৰণৰ ব্যতিক্ৰমী পথৰ সন্ধান দিয়া পাৰ্বতী বৰুৱা এগৰাকী অসাধাৰণ নাৰী অসাধাৰণ কৰ্মৰে উজ্বলি উঠা পদ্মশ্ৰী পাৰ্বতী বৰুৱাৰ প্ৰতি কৃতজ্ঞতাৰ চিনস্বৰূপে ৰাজ্য চৰকাৰে এই বছৰ অসম গৌৰৱ সন্মানেৰে বিভূষিত কৰিছে তেওঁক